গাইজ নমস্কাৰ মই পৰিস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ নিশ্চয় সকলো ভালে আছে আৰু মোৰো ভাল আজি এটা ধুনীয়া ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ গড়গাঁও মহাবিদ্যালয়ৰ মানে আমাৰ কলেজ উইকৰ সময়খিনি ভিডিঅ' আকাৰে মই অলপ ধৰি ৰাখিছিলোঁ তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই থাকক গড়গাঁও মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সাহিত্য আৰু সাংস্কৃতিক সমাৰোহৰ বেনাৰখন এই আমি ভিতৰলৈ সোমাই গৈছোঁ আপোনালোকক মই ভিডিঅ'টো দেখাই থাকিম শেষৰলৈকে চাই থাকিব 23 জানুৱাৰীৰ পৰা 29 জানুৱাৰীলৈকে 7 দিনীয়া কাৰ্যসূচীৰে এইবাৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰা হৈছিল যিহেতু সময়বোৰ খুব কম হৈ পৰে খেলসমূহ বহুত হয় সেইকাৰণে দুদিনমানৰ আগৰ পৰাও কিছুমান খেল হৈ আছিল আউটডোৰ খেলবিলাক এয়া আপোনালোকক মই কেইটামান খেলৰ মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰিছোঁ আৰু আপোনালোকে চাই থাকিব ধৰণৰ খেলৰ সমান্তৰালভাৱে এয়া বক্তৃতা প্ৰতিযোগিতাও হৈছিল আৰু ময়ো অলপ বক্তৃতা দিবলৈ চেষ্টা কৰিলোঁ ভালে এই যে আমি ঘৰতে বহি সুন্দৰভাৱে বা কৰোণাৰ সময়ত যেনেকুৱা পৰিস্থিতি আছে তেনেকুৱা পৰিস্থিতি সমস্যাৰ সন্মুখীন হোৱাত অতি সুন্দৰকৈ আমি নিজৰ পঢ়াখিনি আগবাঢ়িব পাৰিছোঁ বা সকলোখিনি আমি নিজে কৰি সহজ কৰি কৰিব পাৰিছোঁ লগতে অকল কৃষি ক্ষেত্ৰতে ডিজিটেল তেনেকুৱা নহয় শিক্ষাৰ ক্ষেত্ৰতে ডিজিটেল তেনেকুৱা শিক্ষা ব্যৱস্থা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে আজি ডিজিটেল হৈ পৰিলে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ফলত সৃষ্টি হোৱা ব্যৱস্থাটো হৈছে ডিজিটেল বিজ্ঞান আৰু পদ্ধতি হৈছে অনলাইন শিক্ষা পুনৰ আমেৰিকাত আৰম্ভ হোৱা ডিজিটেল শিক্ষা ব্যৱস্থা আজি আমাৰ অসমৰ নামে দিয়ে লগতে আধুনিকতাৰ কবলত পৰা অসম বহুখিনি আগবাঢ়ি গ'ল আমাৰ আধুনিকতাৰ খুব পৰিমাণে আমি আধুনিক সময়ত নিজৰ প্ৰত্যেকটো বিষয়টো আমি আধুনিক হ'ব লাগে আমি কিমান আধুনিক হৈছোঁ সেয়া মূল বিষয় নহয় আমি কেনেদৰে আধুনিক হ'ব পাৰিছোঁ সেয়া গুৰুত্বপূৰ্ণ বিষয় মই ভাবোঁ আধুনিকতাৰ আমাক আজিকালি যুৱ প্ৰজন্মই উশৃংখলতাৰ পৰিস্থিতি সৃষ্টি কৰা দেখা যায় তেওঁলোকে নিজৰ কৃষি সংস্কৃতি কৰবাত থৈ বস্তু কৃষি সংস্কৃতি অতি আদৰি কৰা দেখা যায় সেয়েহে আমি ডিজিটেল ক্লাছ কৰিছিলোঁ বা আমাৰ অসমৰ আধুনিক মানুহৰ মনবোৰ যাতে আধুনিক হৈ পৰিল ডিজিটেল হৈ পৰিল আমি আধুনিক হ'ব লাগে পূৰ্বতে থকা কুসংস্কাৰ নিৰক্ষতা অন্ধবিশ্বাস দায়ী হৈ যাওক মহিলা কৰা হাৰাশাস্তি এনেবোৰ আধুনিকতাই নাইকিয়া কৰিলে তেনে আধুনিকতা আমাৰ সমাজৰ বাবে অসমৰ বাবে সদায় আদৰণীয় কিন্তু এই আমাৰ নিজৰ কৃষি সংস্কৃতি অস্তিত্ব বিসৰ্জন দি এনেকুৱা আধুনিকতা আমাৰ সমাজৰ বাবে আদৰণীয় নহয় ডিজিটেল ব্যৱস্থা আমাৰ মানুহৰ মাজত থকা মানুহবিলাকক নাইকিয়া কৰিছে সত্য শক্তি হেৰুৱাই পেলালে যিহেতু ক্ৰীড়া সমাৰোহত সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰতিযোগিতা হয় সেইবাবে আমাৰ সমাজতত্ব বিভাগে এয়া প্ৰস্তুতি চলাই আছিল সকলো একদম যাবলৈ ৰেডি হৈ আছে এই আমাৰ বাইলাবা কিবা কৈ দিয়া বহুত ভাল লাগিছে আৰু কি বুলি ক'ম এতিয়া আজি আমি কালচাৰ ৰেলীলৈ ওলাইছো আমি বিদ্যালয়ত গৈছো আৰু এফালে যাব হেৰি কি আধুনিক ভাল লাগিছে আৰু বহুত ধুনীয়া লাগিছে চবকে দেখুৱাই দিছো দেই এমাৰ অনন্য বাইদেউ কাটিম সবকে কাটিম কিবা কৈ দিয়া আজি বহুত ভাল লাগিছে আজি বহুত দিনৰ পৰা কষ্ট কৰি আজি আমি আহিছে আৰু সবকে কৈ দিয়া ইমান ধুনীয়া ভাষণ দিয়া বহুত বেছি ভয় লাগিছে নাজানো আৰু কি হয় সাহস কৰিবা যাব আমি আছিলো এইটো ভাল লাগিছিলে কিন্তু কৈ দিয়া কিবা খুব ভাল লাগিছে বহুত দিনৰ কষ্ট আজি সফল হ'বলৈ গৈ আছে সঁচাকৈ কান্দি দিবা এইফালে বেলেগ ডিপাৰ্টমেণ্ট আমাৰ সমাজতত্ব বিভাগৰ লাইনটো চাব কিমান দীঘল দিলো তুমি পজিশ্যনত থাকা কেলে এনেকৈ আছা বেলেগ মই চিনিয়ে পোৱা নাই ছোৱালীবোৰক সেই আমাৰ গংগোত্ৰী এয়া বিশ্বাসী তোমাৰ দাড়িখিনি অতি সুন্দৰ লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া আকৌ কেলে হাই এটা কৈ দিয়া
হাই কৈ দিয়া অ মই চিনিয়ে পোৱা নাছিলো তোমালোকক এইফালে একদম মানসে মোক একদম হেৰি কৰি আছে পুৰা দিউকে আছে আক্ৰমণ কওকে আছে আমাৰ লাইনটো কৈ দিয়া অনুভৱটো কোৱা খুবেই ভাল হাই হাই কৰি আমাৰ সমাজ বহুত দীঘল সঁচাকে দে আমাৰ ধুনীয়া ছোৱালীসকলে এয়া মই সেইটো নহয় দে ইফালে মোৰ চাদৰ খুলিছে DY নিউজ আহি আছে আমাক কিবা সুধি আছে কোৱেশ্চন DY 365 এয়া কাৰিঙৰ ফালে গৈ আছে আমি একদম চবৰে মনিব নোৱাৰা হৈ আছে আমি একদম এখন আছো চাই থাকক বহুত বেছি দীঘলীয়া লাইন এয়া আমাৰ একদম দৰ্শকসকলে লাগি চাইছে এয়া আমাৰ দৰ্শকসকলে লাগি চাইছে এয়া আপুনি চাই থাকক আমি কাৰেং পাবলৈ বহুখিনি বাকী আছে কিন্তু আমাৰ যোনটো প্ৰথম ডিপাৰ্টমেণ্টে গৈছিলে মানে এয়া চক আহি পালেহি কিমান দীঘলীয়া লাইন হ'ব পাৰে আৰু এয়া চাওক কিমান সকলোৱে অংশগ্ৰহণ কৰিছে কিমান বেছি ভাল লাগিছে এইবোৰ আচলতে এটা এটা স্মৃতি হৈ ৰ'ব আৰু কলেজীয়া দিনৰ এয়া আমাৰ গায়ক এয়া ৰাজনীতি বিজ্ঞান বিভাগ হাই ধৰতি এয়া ভূগোল বিজ্ঞান বিভাগ ৰবট টেঙা লৈছে টেঙা লাগিব নি টেঙা মেৰা বহুত ধুনীয়া লাগিছে আনকো মানে মেৰা হয় বিভাগটো আহি পাইছে আমাৰ বিভাগ আহি পাইছে আমাৰ সমাজতত্ব বিভাগ এইসকল আমাৰ অনিন্দিতা কৈ দিয়া এয়া বেলেগ জোচ আমাৰ পুৰা গুৱাই আমাৰ কাৰেংঘৰ ফাইনেলি কাৰেংঘৰ পৰা আমি বেক কৰিম গাইজ এতিয়া আমি গৈ আছোঁ সেন্দুৰ চেন্দুৰ লৈ পুৰা বোৱাৰী হৈ বিয়াৰ নাম গাবলৈ এয়া আমাৰ চিন্ময় দা এয়া আমাৰ পপি আমি গৈ আছোঁ এয়া আমি পাইছোঁহি আৰু একাডেমিক গেলেৰী ঠিক আছে চাই থাকক শেষৰ পাছতে এই লোকসংগীতৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল ঘৰতে
আৰু সন্ধিয়ালৈ এয়া মূকাভিনয় প্ৰতিযোগিতা লগতে নাটকৰ প্ৰতিযোগিতাও হৈছিল আৰু পিছৰ দিনা বিহু নৃত্য আধুনিক নৃত্য আদিকে কৰি বিভিন্ন ধৰণৰ নৃত্যৰ প্ৰতিযোগিতাসমূহ হৈছিল আৰু আপোনালোকে চাই থাকক মই সকলোৰে অলপ অলপ ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মাজতে আৰু ফাইনেলি আমাৰ বিয়াখন হৈ গ'ল মানে আমি গমেই নাপাওঁ বিয়া হৈছে বুলি আমি মানে বিয়া খাব আহিছিলোঁ ষ্টাইল কৰি পিনে আমি বিয়া খাব আহিছোঁ আৰু আমি এতিয়া দৰা কইনাক চিনাকি কৰি দিম আপোনালোকৰ লগত এয়া আমাৰ দৰা বিয়া হৈছে তোমাৰ দৰাটোৰ নামটো কোৱাচোন মানস গগৈ আৰু আজি কোৱাচোন কেনেকুৱা লাগিছে বিয়া ফাইনেলি যে বিয়াখন পাতিলা মানে অৱশেষত আৰু অনুভৱটো মানে বৰ বিশেষ মই মা চেনেলত দেখি পাইছিলোঁ এতিয়া মানুহজনী বেলাটো তাৰপৰা মানুহজনী তুমি কেনেকৈ বোলা লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ প্ৰথমতে তাই নিম্বুত মানে ৰিয়েক্ট দিছিলোঁ তাৰপাছত কমেই দিলোঁ এটিটোতে এক নহ'ব বেলেগ এটিটোত নি ভাত বনাব জানে নাই ভাত বনাব জানে নাই মেগীটো বনাই বুলি কৈছিলে এয়া আমাৰ বিয়া খাবলৈ অহা মানুহে মানে ড্ৰেছ মিলাই আহিছে তেহেঁতি মানে বাকী বহুত ভাল লাগিছে তোমালোকৰ যে বিয়াখন কিন্তু মই এটা কথা কমেই কিন্তু মই ব্ৰইলাৰ 2 পিচমান কমকৈ পালোঁ মানে সঁচাকৈ এই আমাক কইনা অনুভৱটো কৈ দিয়া ভাল লাগিছে ন আৰু কি কি এই আমাৰ আৰু দৰা কইনা ৰেডি হৈ আছে অ'কে চাই থাকক আপোনালোকে ভিডিঅ'টো এই আমাৰ পপি আজি গান এটা গোৱাৰ কথা আছিলে গানটো গাই দিয়া তুমি আৰু এয়া দৰা কইনাৰ প্ৰতিযোগিতা হৈছিল অতি বেছি ভাল লাগিছিলে কাৰণ সেই প্ৰতিযোগিতা মানে বহুত আকৰ্ষণীয় হৈ পৰিছিল তুলসী আৰু বনফুল অকণমান চাব পাৰিমনে বহি থাকোঁতে হাইটটো পিন্ধিছিলে এয়া হৈছে মিছ বৰগাঁও 2023 বৰ্ষৰ শীৰ্ষ 10 গৰাকী প্ৰতিযোগী ডাঙৰ এটা হাত চাপৰি লাগে আৰু আদৰণীয় আকৰ্ষণীয় এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা সেই বিশেষ বিভাগটো হৈছে অভিলেখ সংখ্যক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে বিশেষভাৱে আকৰ্ষণীয় কৰি তোলা বিভাগটো হৈছে সমাজ গাইজ ভিডিঅ'টো আজিলৈ ইমানেই আছিল যদিহে চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কিবা ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমা কৰিব আপোনালোকক আকৌ এটা